বিজয় গুপ্তা আৰু কুংকি চৌধুৰীৰ মাজত এখন তয়াময়াৰণ হয়। বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা আৰু আনফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী। এগৰাকী অনা অসমীয়া ব্যক্তি হৈছে বিজয় গুপ্তা আৰু আনফালে যদি চাবলৈ যাওঁ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী অসমৰে জীয়ৰী, অসমৰে ছোৱালী। আৰু এই অনা অসমীয়াৰ লগত এখন তয়াময়া ৰণ আৰু এই কুংকি চৌধুৰীৰ ভয়ে খেদি ফুৰিছে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাক। হয়, ঠিকেই শুনিছে আপোনালোকে। এইজন বিজয় গুপ্তাক এইগৰাকী কুংকি চৌধুৰীৰ ভয়ে বাৰে বাৰে খেদি ফুৰিছে বৰ্তমান এই সময়খিনিত। গুৱাহাটীৰ এজন ব্যৱসায়ী, এই বিজয় গুপ্তা হয়তো তেওঁ ব্যৱসায় কৰিছে, বহু টকা উপাৰ্জন কৰিছে অসমত থাকিয়েই, কিন্তু এই বিজয় গুপ্তা এতিয়ালৈকে অসমীয়া হ'ব পৰা নাই আৰু বিজয় গুপ্তা কেতিয়াও অসমীয়া নহয়। কাৰণ বিজয় গুপ্তাৰ গুৰি শিপাডাল হৈছে বাহিৰৰ, বিজয় গুপ্তা হৈছে বহিৰাগত। আৰু কুংকি চৌধুৰী অসমৰ এগৰাকী শিক্ষিত যুৱতী, ইউনিভাৰ্চিটি কলেজ লণ্ডনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি, এডুকেশ্যনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে। তাৰ পাছত অসমলৈ উভতি আহিলে। অসমলৈ উভতি আহি খুব কম সময়তেই ২৬ বছৰ বয়সতেই ৰাজনীতিৰ পথাৰখনত খোজ পেলাইছে এইগৰাকী কুংকি চৌধুৰী। আৰু এই কুংকি চৌধুৰীৰ হাতত এইবাৰ হয়তো বিজয় গুপ্তা পৰাজিত হ'ব, অনুমান কৰিব পাৰি। আৰু হয়তো বিজয় গুপ্তাৰ হাতত কুংকি চৌধুৰীও পৰাজিত হ'ব পাৰে। কিন্তু যদিহে বিজয় গুপ্তাৰ হাতত কুংকি চৌধুৰী পৰাজিত হয়, তাতকৈ কিন্তু লাজৰ কথা আৰু একো হ'বই নোৱাৰে। হয়, ঠিকেই শুনিছে আপোনালোকে। যদি এজন অনা অসমীয়াৰ হাতত আমাৰ অসমীয়া ছোৱালীজনী পৰাজিত হ'বলগীয়া হয়, তাতকৈ আৰু আন একোৰেই হাঁহিয়তৰ কাৰণ হ'ব নোৱাৰে। এইগৰাকী কুংকি চৌধুৰী দুলাল চৌধুৰীৰ জীয়ৰী, গুৱাহাটীৰ এজন সফল ব্যৱসায়ী দুলাল চৌধুৰী, তেওঁৰ একমাত্ৰ জীয়ৰী এইগৰাকী হৈছে কুংকি চৌধুৰী। আৰু কুংকি চৌধুৰী ৰাজনীতিৰ পথাৰখনত খোজ পেলাইছে। অসম জাতীয় পৰিষদৰ ফালৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু প্ৰতিদ্বন্দ্বিতা লাভ কৰিয়েই তেওঁ এইবাৰ যুঁজত নামিছে, ৰাজনৈতিক যুঁজখনত নামিছে। তেওঁ ৰাজনৈতিক যুঁজখনত নামিয়েই এইবাৰ বিজয় গুপ্তাৰ হৈ তেওঁ ৰাজনীতিৰ যুঁজখনত এনেকৈ নামিছে যেন এইবাৰ এই বহিৰাগতক বিদায় দিয়াৰ সময়। আৰু সকলোৱে এই কুংকি চৌধুৰীক ছাপোৰ্ট কৰাটো দৰকাৰ, কাৰণ এজন অনা অসমীয়া ব্যক্তিক ভোট দি জয়যুক্ত কৰাতকৈ এগৰাকী থলুৱা আমাৰ অসমৰে জীয়ৰী, শিক্ষিত জীয়ৰীক ভোট দি জয়যুক্ত কৰাটোহে কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। এইটো বিষয়ত আপোনালোকে কি ভাবে? আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ, পুনৰ লগ পাম।